হেপাহৰ ভোগালী বিহুলৈ মাজত পাঠো কেইটামান দিন চহা কৃষকৰ মাজত এতিয়া উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে। ফুলগুটিক চপাই এতিয়া ভোগালীক আদৰণ ৰাজ্যজুৰি ভোগালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি। আমি প্ৰত্যেক দিনে আপোনালোকক দেখুৱাই আহিছো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ, আৰু এইবাৰ আমি দেখুৱাব বিচাৰিছো আমগুৰিৰ পৰিৱেশ, আৰু আমগুৰিৰ পৰিৱেশ দেখুৱাব আমাৰ আমগুৰিৰ সাংবাদিক সমীৰণ দুৱাৰাই। অসমীয়াৰ হেপাহৰ ভোগালী বিহুলৈ মাজত মাতো কেইটামান দিন বাকী, আৰু এনেকুৱা অৱস্থা দেখিবলৈ পোৱা গৈছে নৱবৰ্ষৰ পিছতে আচলতে অসমীয়াসকল সাজু হৈ উঠিছে ইতিমধ্যে মাঘ বিহুক আদৰিবলৈ। আৰু এই মুহূৰ্তত মই আছোঁ আমগুৰি জাপিসজীয়া পথাৰত, আৰু এই জাপিসজীয়া পথাৰত দেখিবলৈ পোৱা গৈছে এই অঞ্চলৰ যিসকল চহা কৃষিজীৱী লোক, সেই চহা কৃষিজীৱী লোকসকলে ইতিমধ্যে হেপাহৰ ভোগালী বিহুক আদৰিবৰ কাৰণে পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে তেওঁলোকে চলাইছে। আৰু এফালে যদি দেখা গৈছে তেওঁলোকে মেজিৰ কাৰণে, উৰুকাৰ মেজিৰ কাৰণে তেওঁলোকে কাঠ খৰি যি ব্যৱস্থা, সেই কাঠ খৰি ব্যৱস্থা কৰিছে। আৰু আনফালে দেখিবলৈ পোৱা গৈছে হেপাহৰ যিহেতু ভোগালী বিহু, সেই ভোগালী বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰা ৰক্ষা কৰি ভেলাঘৰ সাজিবৰ কাৰণে ইতিমধ্যে এই জাপিসজীয়া গাঁৱৰ যিসকল লোক, সেই জাপিসজীয়া গাঁৱৰ লোকসকলে তেওঁলোকে এটা সুবৃহৎ জাপি সাজি তেওঁলোকে ইয়াত ভেলাঘৰ নিৰ্মাণৰ কাৰণে পূৰ্ণ প্ৰস্তুতি চলাইছে। আমি দেখুৱাইছোঁ পোনে পোনে সেই দৃশ্য। আৰু অন্যফালে দেখা গৈছে ইয়াৰ যিসকল জীয়ৰী বোৱাৰীয়ে হওক, জীয়ৰী বোৱাৰীসকলে ইতিমধ্যে তেওঁলোকে যি ঢোলৰ চেৱে চেৱে, বিহু গীতৰ চেৱে চেৱে কঁকাল ভাঙি নচা দেখিবলৈ পোৱা গৈছে। মই দেখুৱাইছোঁ গাঁৱৰ যুৱকসকলে এনেদৰে আনন্দ উল্লাস কৰি তেওঁলোকে ভোগালী বিহুক আদৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, খুৰী আপোনাৰ কি ক'ব এই মুহূৰ্তত যিহেতু ভোগালী কাষৰ পালে? মানে এতিয়া ক'বলৈ হেৰি হৈছে, আমি মানে বৰ বেলেগ ফূৰ্তি পাইছোঁ, কাৰণ আমি আজি 4-5টা বছৰ এনেকৈ ফূৰ্তি কৰি আহিছোঁ। আমাৰ বিকাশ জ্যোতি যুৱ সংঘৰ জৰিয়তে আমি বহুত মানে আনন্দ কৰিবলৈ পাইছোঁ। অ' বিহুলৈ আহিলোঁ গামখাৰু পিন্ধিলোঁ, চুৰি বান্ধিলোঁ, খোপা দুখনি হাততে জেতুকা বোলালোঁ, গাতে মেৰিয়ালোঁ ৰিহা। খুব আনন্দ উৎসৱ কৰি আপোনালোকে বিহুটো পালন কৰে হয়। পিঠা পনা কি ব্যৱস্থা কৰিছে? পিঠা পনা মানে পিঠাহে পুৰিবলৈ আছে, বাকী আমি ধান চাউল শুকাই চাউল তাউল ৰেডি কৰিলোঁ। তাৰপৰা ইতিমধ্যে চিৰা আমাৰ মিলত আছে, সান্দহৰ চাউল উলিয়াই থৈছে, মানে মিলত দিলে হৈ যায় আৰু মানে পিঠাকেইটা পুৰিবলৈহে মানে বাকী আছে। আপোনাৰ পিঠা পুৰিম আৰু সোনকালে আমি আজৰি হ'বও লাগিব, কাৰণ আমাৰ ভোগালী বিহুটো আমাৰ বহুত মানে আনন্দৰ হেৰি নহয় জানো, সেইটো কাৰণে আমি আগতীয়াকৈ কাম বন কৰি মানে আজৰি হৈ আছোঁ। আৰু ইমান মানে আমাৰ 50ৰ ওপৰত আছে। হয়, এনেধৰণে দেখিবলৈ পোৱা গৈছে যি এই অঞ্চল জাপিসজীয়া গাঁৱৰ যি অঞ্চল, সেই অঞ্চলৰ লোকসকলে তেওঁলোকে এনেধৰণে ইয়াত দেখিবলৈ পোৱা গৈছে ভোগালী কাদৰ পূৰ্ণ প্ৰস্তুতি চলাইছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত মনটো ভাল লাগিছে। আপোনাৰ যিটো ইয়াত জাপি বনাইছে কিমান ডাঙৰ হ'ব জাপি? এইটো আপোনাৰ টোপটো আছে 4 ফুট, হয়, আৰু বাকী বহলটো আছে আপোনাৰ 30 ফুট হ'ব। 30 ফুটৰ জাপি এটা বনাবলৈ মই সক্ষম হৈছোঁ। যিহেতু এখন জাপিসজীয়া পথাৰ, হয়, গতিকে জাপিটো এবাৰ আপোনালোকৰ ঐতিহ্য হিচাপে ৰাখিছে। হয় হয় হয়, নিশ্চয়কৈ এনেকৈ যিহেতু এইখন জাপিসজীয়া পথাৰ, এই জাপিসজীয়া পথাৰৰ যি ঐতিহ্য, সেই ঐতিহ্যক তেওঁলোকে সন্মান জনাই বা তেওঁলোকে দেখিবলৈ পোৱা গৈছে জাপি তেওঁলোকে নিৰ্মাণ কৰা দেখিবলৈ পোৱা গৈছে। মই এই যি আপোনাৰ যিহেতু ইয়াত এইবাৰ কি কি ব্যৱস্থা কৰিছে খোৱা বোৱা? এইবাৰ খোৱাৰ বাবে আমি ধৰক আপোনাৰ ঘৰৰ পুখুৰী, আমাৰ ঘৰৰ ফিচাৰী আছে, তাতে চিতল মাছ আৰু আপোনাৰ বৰালি আছে, আৰু হাঁহে মাহে আৰু হাঁহ মানে এনেই 25টা গাঁৱত উঠে, আৰু ইভাগে আমি 60টা আমাৰ হাঁহ হৈ যাব, মানে পাতি হাঁহ হ'ব। আৰু ৰাতিলে মানে এইবোৰ কোনোবা দান দিব, কুকুৰা চুকুৰা এইবিলাক দান দিব, আৰু লোকেল মুৰ্গী থাকিব। আমি ইয়াতে মানে 42 ঘৰ মান মানুহ আছোঁ। 42 ঘৰ মানুহ। কাঠৰ মাটিটো আপুনি ধৰক আপোনাৰ 15 ফুট ওখ হৈ যাব, 15 ফুট প্ৰায় 15 ফুট ধৰক, 15 ফুটৰ ওপৰতো হৈ যাব পাৰে। হয়, নিশ্চয়কৈ ভোগালী কাদৰৰ কাৰণে তেওঁলোকে হাঁহে মাছে আচলতে সকলো প্ৰস্তুতি চলাইছে।